Welcome to Concept of 360. Concept of 360 channel তোমালোকক স্বাগতম জনাইছো। আজি আমি এটা চেপ্টাৰ ক্লাস 10 or যেটো চেপ্টাৰৰ নাম আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ চেপ্টাৰত এটা কনসেপ্ট এটা আছে যেটো আমি কি পৰিৱৰ্তন। তো পৰিৱৰ্তন আমি দুই ধৰণৰ পাও। এটা হৈছে ৰাসায়নিক পৰিৱৰ্তন আৰু এটা হৈছে ভৌতিক পৰিৱৰ্তন। তো ৰাসায়নিক পৰিৱৰ্তন মানে কি? ৰাসায়নিক পৰিৱৰ্তন মানে হৈছে দুটা এটা বা দুটাতকৈ বেছি বিক্রিয়ক পদার্থ লগ হয়ে এটা বিক্রিয়াজাত পদার্থ নতুন এটা বিক্রিয়াজাত পদার্থৰ সৃষ্টি হয় আমি রাসায়নিক পরিবর্তন বলি কম। রাসায়নিক পরিবর্তন মানে কি? যদি আমি গাখীৰ লওঁ গাখীৰৰ পৰা আমি কি পাওঁ? গাখীৰৰ পৰা আমি কি পাওঁ? দৈ পাওঁ। মানে কি আগতে আছিল গাখীৰ, এতিয়া পালো দৈ। মানে কি নতুন এটা পদার্থৰ সৃষ্টি হৈছে। মানে কি এটো এটা কি রাসায়নিক পরিবর্তন। তো ভৌতিক পরিবর্তন মানে কি? ভৌতিক পরিবর্তন মানে হৈছে যে কোনো পরিবর্তন নহয়, মানে কোনো চেঞ্জ নহয়। যেনে আমি যদি গাছ কাটি পেলালে কি পাম? কাঠ পাম। তো গাছ থাকিলেও কাঠ পাম, গাছটো কাটি পেলালেও কাঠ পাম। তো ভৌতিক পরিবর্তনৰ কোনো চেঞ্জ নহয়, কিন্তু ৰাসায়নিক পরিবর্তনৰ চেঞ্জ হয়। যেনে আমি যদি লত কি ধরব? মামৰে ধরব। মানে কি নতুন এটা পদার্থ সৃষ্টি হয়। এইটো এটা কি পরিবর্তন? রাসায়নিক পরিবর্তন। রাসায়নিক পরিবর্তন মানে হৈছে এটা বা দুটাতকৈ বেছি বিক্রিয়ক পদার্থ লগ হৈ এটা নতুন বিক্রিয়াজাত পদার্থ সৃষ্টি হয়, তাকে আমি রাসায়নিক পরিবর্তন বুলি কওঁ। তো এক্সামত আহি থাকে যে রাসায়নিক পরিবর্তন আৰু ভৌতিক পরিবর্তনৰ মাজত পাৰ্থক্য। তো আজি আমি শিকিম যে রাসায়নিক পরিবর্তন আৰু ভৌতিক পরিবর্তনৰ মাজত পাৰ্থক্যটো শিকিম এইটো ভিডিঅ'ত। রাসায়নিক পরিবর্তন আৰু ভৌতিক পরিবর্তনৰ মাজত পাৰ্থক্য। তো রাসায়নিক পরিবর্তনত কি হয়? নতুন পদার্থৰ সৃষ্টি হয়। নতুন পদার্থৰ সৃষ্টি হয় মানে যদি আমি এটা পদার্থ লওঁ যেনে সোডিয়ামৰ লগত ক্লোরিন বিক্রিয়া কৰি কি উৎপন্ন কৰে? সোডিয়াম ক্লোরাইড উৎপন্ন কৰে। সোডিয়াম ক্লোরাইড এটা কি নতুন পদার্থ। মানে কি সোডিয়াম ক্লোরাইড মানে কি নিমখ, মানে আমি খোৱা নিমখ, লবণ বুলি কয়। মানে সোডিয়ামৰ লগত ক্লোরিন বিক্রিয়া কৰি এটা নতুন পদার্থ সৃষ্টি কৰিছে, যেটো পদার্থটো হৈছে সোডিয়াম ক্লোরাইড। কিন্তু ভৌতিক পরিবর্তনত নতুন পদার্থ সৃষ্টি নহয়। যেনে আমি যদি গাছ কাটিলে কি পাম? কাঠ পাম। কিন্তু গাছ থাকোতে তো কাটে থাকে, তো কোনো পদার্থৰ সৃষ্টি নহয়। তো সেইকাৰণে মানে ৰাসায়নিক পরিবর্তনত নতুন পদার্থৰ সৃষ্টি হয়, কিন্তু ভৌতিক পরিবর্তনত নহয়। যেনে আমি যদি গাখীৰ লওঁ, গাখীৰৰ পৰা আমি কি পাওঁ? গাখীৰৰ পৰা আমি দৈ পাওঁ। গাখীৰৰ পৰা দৈ পাইছো, মানে কি নতুন এটা পদার্থৰ সৃষ্টি হৈছে। মানে রাসায়নিক পরিবর্তন নতুন পদার্থৰ সৃষ্টি হয়, কিন্তু ভৌতিক পরিবর্তনত নহয়। 2 নম্বৰ পইণ্ট কি আছে? সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থটোৰ পৰা আগৰ পদাৰ্থটো ঘূৰাই পাব নোৱাৰি। সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থ মানে আমি যে গাখীৰৰ পৰা দৈ পাইছো, মানে দৈৰ পৰা আমি গাখীৰ আকৌ পাম নেকি? নাপাওঁ। সেইকাৰণে কৈছে যে উৎপন্ন হোৱা পদাৰ্থটোৰ পৰা আগৰ পদাৰ্থটো ঘূৰাই পাব নোৱাৰি। যেনে আমি সোডিয়াম ক্লোরাইড পাইছো, সোডিয়াম মানে কি নিমখ পাইছো, নিমখৰ পৰা আমি কি আকৌ সোডিয়াম ক্লোরাইড সেপারেট কৰিব পাৰিম নেকি? নোৱাৰো। সেইকাৰণে উৎপন্ন হোৱা পদাৰ্থটোৰ পৰা আগৰ পদাৰ্থটো ঘূৰাই পাব নোৱাৰি। কিন্তু ভৌতিক পরিবর্তনত আমি উৎপন্ন হোৱা পদাৰ্থটোৰ পৰা আগৰ পদাৰ্থ ঘূৰাই পাব পাৰি। যেনে আমি যদি কি কৰো, আমি যদি এটা কাগজ লওঁ, কাগজটো ছিঙি দিলে আমি কি পাম? কাগজৰ টুকুৰা পাম। কিন্তু সেই কাগজে পাম। মানে কি পদাৰ্থটোৰ পৰা আগৰ পদাৰ্থটো ঘূৰাই পাব পাৰি, কিন্তু রাসায়নিক পরিবর্তনত নোৱাৰি। 3 নম্বৰ কি হৈছে? রাসায়নিক পরিবর্তনৰ শক্তিৰ উৎপন্ন হয়, কিন্তু ভৌতিক পরিবর্তনৰ শক্তিৰ উৎপন্ন নহয়। 3 নম্বৰ পইণ্টটো তোমালোকে চোৱা। যদি আমি এটা কনিকেল ফ্লাক্স লওঁ, সাপোজ এইটো এটা কনিকেল ফ্লাক্স, এটো যদি এটা কনিকেল ফ্লাক্স লওঁ, এতে যদি আমি অলপ জিংকৰ টুকুৰা যদি আমি জিংকৰ টুকুৰা দিওঁ আৰু লঘু সালফিউৰিক এসিড যদি এতে দিওঁ, তেন্তে এটা শক্তি উৎপন্ন হ'ব। মানে এটা হাইড্রোজেন গেছৰ এটা উৎপন্ন হ'ব। মানে হাইড্রোজেন গেছৰ এটা উৎপন্ন হোৱাৰ লগে লগে কি হ'ব? শক্তিৰ উৎপন্ন হৈছে। মানে এটা কি তাপৰ উৎপন্ন হ'ব। তাপৰ উৎপন্ন হোৱাৰ লগে লগে কি হ'ব? শক্তি উৎপন্ন হ'ব। আমি জিংক আৰু যদি লঘু সালফিউরিক এসিড লওঁ, লঘু সালফিউরিক এসিড কি হ'ব? এতে কিহৰ উৎপন্ন হ'ব? H2 গ্যাস, মানে হাইড্রোজেন গ্যাসের উৎপন্ন হবে। যদি
এই মুখাটো যদি লগাই দিওঁ তাতে এতে কি হ'ব গেছৰ উৎপন্ন হ'ব গেছৰ উৎপন্ন হোৱাৰ লগে লগে কি হ'ব এইটো ফাটি যাব সেইকাৰণে মানে ৰাসায়নিক পৰিৱৰ্তনত শক্তিৰ উৎপন্ন হয় কিন্তু ভৌতিক পৰিৱৰ্তনত শক্তিৰ উৎপন্ন নহয় তো ৰাসায়নিক পৰিৱৰ্তন মানে কি নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থৰ পৰা আগৰ পদাৰ্থটো ঘূৰাই পাব নোৱাৰি কিন্তু ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি নহয় প্লাছ কি আছে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থটোৰ পৰা আগৰ পদাৰ্থটো ঘূৰাই পাব পাৰি আৰু ৰাসায়নিক পৰিৱৰ্তনৰ শক্তিৰ উৎপন্ন হয় কিন্তু ভৌতিক পৰিৱৰ্তনৰ শক্তিৰ উৎপন্ন নহয় তো এইকেইটা কনচেপ্ট তোমালোকে লিখি লোৱা নেক্সট আমি শিকিম যে ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তনৰ মাজত কেইটামান উদাহৰণ শিকিম তো এইকেইটা লিখি লোৱা তোমালোকে আমি উদাহৰণ লৈছো ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তনৰ কেইটামান উদাহৰণ লৈছো তো প্ৰথম উদাহৰণটো আছে যে পানীৰ লগত নিমখ মিহলি কৰিলে আমি কি পাম যেটো পৰিৱৰ্তন পাম কি পৰিৱৰ্তন পাম ৰাসায়নিক পৰিৱৰ্তন পাম নে ভৌতিক পৰিৱৰ্তন পাম তোমালোকে চোৱা তোমালোকে যদি এটা বৰ্তন লোৱা যিকোনো এটা বৰ্তন লোৱা তুমি যদি এটা বৰ্তনত যদি পানী আৰু যদি নিমখ মিহলি কৰি দিয়া তোমালোকে তেন্তে কি পাবা এইটো কি পৰিৱৰ্তন হ'ব ৰাসায়নিক পৰিৱৰ্তন নে ভৌতিক পৰিৱৰ্তন এটা কিন্তু ভৌতিক পৰিৱৰ্তন কি কাৰণ তুমি যদি পানীৰ লগত নিমখ মিহলি কৰি তুমি যদি গেছত মানে হিট দিয়া মানে তাপ দিয়াৰ লগতে যেতিয়া পানীটো শুকাই যাব পানীখিনি শুকাই যাব তেতিয়া তুমি পাবা যে তলত নিমখখিনি সেপাৰেট হৈ গৈছে পানীটো শুকাই গৈছে মানে কি আমি নতুন পদাৰ্থৰ সৃষ্টি এতে কি নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই মানে কি আগৰ পদাৰ্থটোৱে ঘূৰাই পাইছো মানে এইটো কি পৰিৱৰ্তন হ'ব ভৌতিক পৰিৱৰ্তন হ'ব ভৌতিক পৰিৱৰ্তন নেক্সট কেছে লোৰ গুৰিৰ লগত বালি মিহলি আমি যদি লোৰ গুৰিৰ লগত যদি বালি মিহলি কৰি দিওঁ এটা কি পৰিৱৰ্তন পাম এটা আমি কি পৰিৱৰ্তন পাম ভৌতিক পৰিৱৰ্তন পাম কাৰণ আমি যদি লোৰ লগত যদি বালি মিহলি কৰি দিওঁ তাতে যদি আমি এটা চুম্বক যদি ম্যাগনেট যদি ৰাখি দিওঁ মানে ম্যাগনেটত লো খিনি কি ম্যাগনেটত কি কৰিব আকৰ্ষণ কৰিব আকৰ্ষণ কৰাৰ ফলত কি হ'ব ম্যাগনেটে লো খিনি টানি ল'ব তেতিয়া কি হ'ব বালুখিনি সেপাৰেট হৈ যাব লো খিনি সেপাৰেট হৈ যাব মানে কি নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই মানে এইটো আমি কি পৰিৱৰ্তন পাম ভৌতিক পৰিৱৰ্তন পাম ভৌতিক পৰিৱৰ্তন নেক্সট কি আছে লোৰ আলমাৰিত মামৰে ধৰা যদি লোৰ আলমাৰিত যদি মামৰে ধৰে এইটো কি পাম আগতে লো আছিল লোৰ পৰা কি হয় আমি শিকিছিলো যে যদি গজালৰ পৰা যদি গজালত মামৰে ধৰে এইটো কি পৰিৱৰ্তন হয় ৰাসায়নিক পৰিৱৰ্তন তো এইটো কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব মানে নতুন পদাৰ্থৰ সৃষ্টি হৈছে নতুন পদাৰ্থৰ সৃষ্টি হলে কি পৰিৱৰ্তন হয় ৰাসায়নিক পৰিৱৰ্তন হয় নেক্সট কি আছে কাগজ বা কাঠ জ্বলা আমি যদি কাগজটো যদি জ্বলাই দিওঁ বা কাঠ যদি জ্বলাই দিওঁ কি পাম ছাই পাম বা ধোঁৱা পাম তো ধোঁৱা হোৱাৰ লগে লগে কি পাম এইটো কি পৰিৱৰ্তন পাম নতুন পদাৰ্থৰ সৃষ্টি আগতে আছিল কাগজ জ্বলোৱাৰ লগত কি হৈ যাব ছাই হৈ যাব বা ধোঁৱা হৈ যাব এইটো কি পাম এইটো আমি নতুন পদাৰ্থ পাম মানে কি ৰাসায়নিক পৰিৱৰ্তন পাম এইটো ৰাসায়নিক পৰিৱৰ্তন নেক্সট কি আছে খাদ্যৰ হজম হোৱাটো কি পৰিৱৰ্তন এটা ৰাসায়নিক পৰিৱৰ্তন নতুন পদাৰ্থৰ সৃষ্টি হয় এইটো কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব ৰাসায়নিক পৰিৱৰ্তন তো একেটা আছিল এটা তোমালোকে লিখি ল'বা এক্সামত আহিব পাৰে তো নেক্সট এনেকুৱা এটা উদাহৰণ আছে যেটো এক্সামত মোস্ট ইম্পৰ্টেন্ট যে এটা উদাহৰণ দিয়া যেটো ৰাসায়নিক পৰিৱৰ্তন হয় ভৌতিক পৰিৱৰ্তন হয় উভয়ে দুটা হোৱা ৰাসায়নিক পৰিৱৰ্তন হোৱা ভৌতিক পৰিৱৰ্তন হোৱা এটা পদাৰ্থৰ উদাহৰণ দিয়া তো এনেকুৱা প্ৰশ্ন আমি এটা লিখিম তো এইকেইটা লিখি লোৱা তোমালোকে আৰু সায়েন্সৰ যদি হ্যান্ড রিটেন নোটস লাগে তেন্তে কমেন্ট কৰি জনাবা মই এইটো চেনেলত হ্যান্ড রিটেন নোটস প্ৰভাইড কৰিম পুৰা বেসিক একদম কনসেপচুয়াল নোটস আৰু ভাল কোৱেশ্চন মানে কালেক্ট কৰি দি দিম আৰু যদি এনেকুৱা যদি সায়েন্সৰ যদি ভিডিও লাগে তেন্তে কমেন্ট কৰি জনাবা ডিটেইলস একদম ডিটেইলস ভিডিও আনিম তো ভাল লাগিলে লাইক কৰি দিবা এতিয়া আমি ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তন উভয় পৰিৱৰ্তন দেখুৱা এটা উদাহৰণ হৈছে মোমবাতি জ্বল তুমি যদি মোমবাতি যদি লোৱা তেন্তে কি পাবা মোমবাতিৰ পৰা আমি কি পাম মোমবাতিৰ পৰা কি পাম তো শক্তি পালে কি আছে শক্তি হলে কি হয় যে আমি ৰাসায়নিক পৰিৱৰ্তন কি পাম শক্তিৰ উৎপন্ন হয় তেন্তে আমি কি পাম মোমবাতিটো এটা ৰাসায়নিক পৰিৱৰ্তন তাৰপিছত কি ওলাব তাৰ পৰা এটা গ্যাস ওলাব এটো কাৰ্বন ডাই অক্সাইড তো কাৰ্বন ডাই অক্সাইড গ্যাস পাবা তো কাৰ্বন ডাই অক্সাইড গ্যাস হলে কি পাবা শক্তিৰ উৎপন্ন হৈছে মানে কি তাপৰ উৎপন্ন হৈছে মানে কি ৰাসায়নিক পৰিৱৰ্তন তাৰপিছত কি পাবা তুমি ধোঁৱা পাবা মানে কি নতুন পদাৰ্থৰ সৃষ্টি হৈছে তাৰপিছত কি পাবা
আৰু ভৌতিক পৰিৱৰ্তনত কি পাবা? ভৌতিক পৰিৱৰ্তনত তুমি যদি মমটো যদি জ্বলাই দিয়া, মমখিনি কি আছে টোপালৰ নিচিনা টুপ টুপকে পৰি থাকো, মমটোৰ পৰা আকৌ কি পাম? আকৌ আমি মম বনাব পাৰিম। মানে মমটো তুমি যদি জ্বলাই দিয়া তেতিয়া কি হ'ব? টোপালৰ নিচিনা মমকেইটা টুপ টুপ কৰি পৰি থাকিব। তো সেই আকৌ তাপ দিলে কি হ'ব? আকৌ নতুন মমৰ সৃষ্টি হ'ব। মানে কি ৰাসায়নিক ভৌতিক পৰিৱৰ্তনত কি নতুন পদাৰ্থৰ সৃষ্টি নহয়। মমটো যদি আমি জ্বলাই দিওঁ আকৌ মমৰ পৰা আকৌ মম আমি বনাব পাৰোঁ। মানে সেইটো কি হয়? ভৌতিক পৰিৱৰ্তন হয়। মমবাতি জ্বলোৱা মানে এনেকুৱা এটা উদাহৰণ যিটো ৰাসায়নিক পৰিৱৰ্তন হয়, ভৌতিক পৰিৱৰ্তন হয়। এক্সামত আহিব পাৰে, গতিকে লিখি লোৱা। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰি দিবা।